নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজিৰ ভিডিঅ'টোত মই এযোৰ ক'লা চাদৰ মেখেলাৰ সৈতে কেনেকুৱা ব্লাউজ পিন্ধিব পাৰি লগত কেনেকুৱা ধৰণৰ জুৱেলাৰী পিন্ধিব পাৰি সেই বিষয়ে শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পাব, লগতে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তেনেহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াত মই পিন্ধিবৰ কাৰণে ক'লা চাদৰ মেখেলা লৈছোঁ, বোৱা হয়। প্ৰথম লুকটোৰ বাবে মই এটা মুগা ব্লাউজৰ সৈতে পিন্ধিম। মুগা ব্লাউজটোত গাৰ কাপোৰখিনি মুগা হয় আৰু হাতটো ৰঙা নেটৰ। এনেকুৱা ধৰণৰ ব্লাউজ আপোনালোকে চিলাই ল'ব পাৰে, বিভিন্ন ধৰণৰ কাপোৰৰ লগতে যাব গুচি। ক'লা কাপোৰৰ লগত মুগা ব্লাউজ পিন্ধিলে খুব ধুনীয়াকৈ মিলি যায়। আৰু লগত মই গল্ডেন এনেকুৱা পাৰ্ল ৱৰ্ক থকা জুৱেলাৰী পিন্ধিছোঁ। মুগা ব্লাউজ পিন্ধিলে এনেকুৱা ধৰণৰ জুৱেলাৰীৰ লগত বেছি ভালদৰে মেটচ কৰে। ইয়াত মই হেয়াৰ ষ্টাইল ইনক্লুড কৰা নাই, আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰে। এইটো হৈছে প্ৰথম লুকটো। নেক্সট মই আঁচলটো এৰি পিন্ধিছোঁ, ব্লাউজটো ছেইম ৰাখিছোঁ, গলৰ আৰু কাণৰযোৰ চেঞ্জ কৰিছোঁ। মই ডিঙিত এডাল চিম্পুল চেইন পিন্ধিছোঁ আৰু কাণত এযোৰ ঝুমকা ৰাখিছোঁ। কাণত ডাঙৰকৈ কিবা এটা পিন্ধি লৈ আঁচলখন এৰি পিন্ধিলে লুকটো খুব ভালকৈ ফুটি উঠে। এইটো হৈছে ছেকেণ্ড। নেক্সট মই এটা প্লেন গ্ৰীণ কালাৰৰ ব্লাউজৰ সৈতে পিন্ধিছোঁ আৰু জুৱেলাৰীখিনি মই অক্সিডাইজ জুৱেলাৰী পিন্ধিছোঁ। হেয়াৰ ষ্টাইলটো আপোনালোকৰ ইচ্ছামতে কৰিব পাৰে, যিটো ভাল লাগে বুলি ভাবে কৰিব পাৰে। এনেকুৱা ধৰণৰ প্লেন ব্লাউজ আপোনালোকে চিলাই ল'ব পাৰে। ক'লা ৰঙৰ যিকোনো ডিজাইনৰ কাপোৰৰ সৈতে আপুনি পিন্ধিব পাৰিব। নেক্সট মই চাদৰখনৰ পটিকেইটা এনেকৈ লগাই ওপৰত পিন মাৰি লৈ এনেদৰে পিন্ধিছোঁ। এনেকৈ পিন্ধিলেও খুব ধুনীয়া লাগে। কোনোবাই বিচাৰিলে এনেদৰেও পিন্ধিব পাৰে। নেক্সট লুকটোৰ কাৰণে মই চিলভাৰ কালাৰৰ প্লেন ব্লাউজ এটা পিন্ধিছোঁ। নেক পিচটো একে ৰাখিছোঁ, অকল ইয়েৰিংযোৰ চেঞ্জ কৰিছোঁ। যদি ব্লাউজটো চিম্পুল থাকে এনেকুৱা ধৰণৰ জুৱেলাৰী পিন্ধি আঁচলটো এৰি পিন্ধিলে বেছি ধুনীয়া লাগে। নেক্সট লুকটোৰ কাৰণে মই স্লিভলেছ এটা মেৰুন কালাৰৰ ব্লাউজ পিন্ধিছোঁ। ডিঙিটো খালী ৰাখিছোঁ, কাণত এযোৰ ডাঙৰকৈ পিন্ধিছোঁ। স্লিভলেছ ব্লাউজৰ সৈতে সদায় চাদৰ আঁচলটো এৰি পিন্ধিলে বেছি ভাল লাগে। এনেকুৱা লুকৰ সৈতে চুলিখিনি অলপ ওপৰত বান্ধিলে বেছি ষ্টাইলিছ দেখায়। নেক্সট এণ্ড লাষ্ট লুকটোৰ কাৰণে মই পিন্ধিছোঁ এনেকুৱা এটা ব্লাউজ। এইটো ঠিক ব্লাউজ নহয়, মোৰ এইটো ক্ৰপ টপ হয়। আপোনালোকে এনেকুৱা ধৰণৰ ব্লাউজ পিন্ধিব পাৰে। ডিঙি উঠা বা কলাৰ থকা ফুল স্লিভছৰ এনেকুৱা ব্লাউজ পিন্ধি চাদৰখন এনেদৰে ল'লে খুব ভাল লাগে। চাদৰখন এইটো ষ্টাইলত পিন্ধি লৈ নেক পিচটো অলপ দীঘলকৈ ৰাখিলে লুকটো বেছি ষ্টাইলিছ লাগে। মই ইয়াত যিকেইটা ব্লাউজ পিন্ধিছোঁ আটাইকেইটা ব্লাউজে যিকোনো ডিজাইনৰ ক'লা কাপোৰৰ সৈতে মিক্স এণ্ড মেটচ কৰি পিন্ধিব পাৰি, খুব ধুনীয়া লাগে। এতিয়া ভিডিঅ'টোৰ শেষত মোৰ কোনটো লুক আপোনালোকৰ চবতকৈ বেছি ভাল লাগিছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।